নমস্কাৰ CSE ইন আছামিজ চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনালো মই নীলোৎপল গগৈ আজি আমি ডিসকাস কৰিম CPU scheduling নামৰ এটা টপিক ই অপাৰেটিং সিস্টেমৰ এটা খুব ইম্পৰ্টেন্ট আৰু সহজ টপিক আহক আমি প্ৰথমতে চাই লওঁ ইয়াৰ ডেফিনিশ্যনটো CPU scheduling is a process which schedules or arranges the jobs for execution based on the priority and resources available so that the CPU never has to stay idle. That is, it enables the maximum utilization and efficiency of the CPU. এতিয়া ডেফিনিশ্যনটোৰ মতে CPU scheduling-টো এনেকুৱা এটা প্ৰচেছ হয় যি কামবিলাক সজায় আৰু এনেকুৱা ধৰণে সজায় যাতে CPU-টোৱে কেতিয়াও একো নকৰাকৈ থাকিবলগীয়া নহয় মানে সকলো টাইমতে CPU-টোৱে কিবা এটা কৰিবলৈ কাম এটা থাকে আৰু তেনেকুৱা যদি হয় তেতিয়া আমাৰ CPU-টোৰ maximum utilization হয় আৰু efficiency-টো maximum হয় আমি এটা কথা জানিব লাগিব কম্পিউটাৰ যি প্ৰসেসৰ থাকে এই প্ৰসেসৰবিলাকৰ স্পীডটো বহুত বেছি আৰু তাৰ লগত তুলনা কৰিলে যে ইনপুট আউটপুট অপাৰেশনছ বিলাক আছে হেবিলাক যথেষ্ট স্লো হয় সো যদি ইনপুট আউটপুট অপাৰেশনছ বিলাকে স্লো হয় তেতিয়া প্ৰসেসৰটো বহুত ফাষ্ট হয় একো লাভ নাই সো আমাৰ CPU scheduling-ৰ মেইন এইমটো হ'ল যে আমি CPU ইউটিলাইজেশনটো ম্যাক্সিমাম কৰিব লাগে থ্ৰুপুটটো ম্যাক্সিমাম কৰিব লাগে আৰু ৱেটিং টাইমটো মিনিমাম কৰিব লাগে সো প্ৰথম কথা CPU ইউটিলাইজেশনটো ম্যাক্সিমাইজ কেনেকৈ কৰিব পৰা হ'ব ম্যাক্সিমাইজ যেনেকৈ কৰিব পৰা হ'ব যেতিয়া CPU-টোৱে এক্সিকিউশন কৰিবৰ কাৰণে এনি টাইম এটা প্ৰসেস ৰেডি থাকে বা যেতিয়া CPU-টোৱে কেতিয়াও এনেই থাকিব নালাগে তেতিয়া CPU ইউটিলাইজেশনটো ম্যাক্সিমাম হ'ব সেকেন্ড পইণ্টটো হ'ল আমাৰ ম্যাক্সিমাম থ্ৰুপুট মানে হ'ল এটা পাৰ্টিকুলাৰ টাইমৰ ভিতৰত কিমানটা প্ৰসেসৰ এক্সিকিউশনটো কমপ্লিট হৈছে আৰু যিমান আমাৰ প্ৰসেসৰ এক্সিকিউশনটো কমপ্লিট হয় এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমৰ ভিতৰত হিমানেই আমাৰ থ্ৰুপুটটো বাঢ়ি যায় আৰু এফিচিয়েন্সিটো বাঢ়ি যায় obviously সিস্টেমটো থাৰ্ড পইণ্টটো হ'ল আমাৰ মিনিমাইজ ৱেটিং টাইমটো আমি যিমান পাৰো কম কৰিব লাগে ৱেটিং টাইম মানে কি ৱেটিং টাইম মানে প্ৰসেস এটাই ৰেডি হৈ পিনে কিমান দেৰি থাকিবলগীয়া হৈছে এই তিনটা বস্তুৰ কাৰণে আমাৰ CPU scheduling-টো কৰা হয় এতিয়া আমি চাই লওঁ এটা এক্সাম্পল আমাৰ চাৰিজন মানুহ আছে এখন বাইক আছে তেওঁলোক এটা অফিচত আছে আৰু গোটেই চাৰিজনে নিজৰ নিজৰ ঘৰলৈ যাব লাগে এতিয়া চাৰিজনৰ ঘৰৰ ডিসটেন্সটো অফিচৰ পৰা বেলেগ CPU scheduling-ত এই এক্সাম্পলটো কেনেকৈ আহে এতিয়া এই সিনাৰিওটোত বাইকখনৰ ম্যাক্সিমাম ইউটিলাইজেশন কেতিয়া হ'ব ম্যাক্সিমাম ইউটিলাইজেশন তেতিয়া হ'ব যেতিয়া বাইকখন ৰেডি হোৱাৰ লগে লগে মানুহকিজনো ৰেডি হৈ থাকে যাবৰ কাৰণে প্ৰথমটো হৈ গ'ল এটো বাইকখন যে ঘূৰি আহিব এজনক থৈ ঘূৰি আহিব আকৌ এজনক থৈ ঘূৰি আহিব এনেকৈ ঘূৰি আহি যাতে বাইকখন এনে ৰৈ থাকিবলগীয়া নহয় অফিচৰ মুখত প্ৰথম পইণ্টটো আমাৰ হেতু এস্টাবলিশ কৰিলে এতিয়া ৱেটিং টাইমটো কেনেকৈ কমাব কোনটো ঘৰত প্ৰথম মানুহজনক থৈ আহিলে মানে বাকি কিজনে কমকে ৰৈ থাকিবলগীয়া হ'ব হেতু চাবৰ কাৰণে আমি এটা এক্সাম্পল ল'ব পাৰো আমি যদি যিকোনো এজন মানুহক H4 নামৰ ঘৰটোত থৈ আহিবগে লাগে H4 নামৰ ঘৰটোত থৈ আহি নেক্সট যদি H3 থৈ আহো নেক্সট H2 থৈ আহো নেক্সট H1 থৈ আহো তেতিয়া কি হ'ব H1 বা H2 বা H3 মানুহকিজনে সবচে বেছি দেৰি ৰবলগীয়া হ'ব কিন্তু একেটা সিনাৰিওতে আমি যদি প্ৰথম H1 থৈ আহো নেক্সট H2 থৈ আহো নেক্সট H3 নেক্সট H4 থৈ আহো তেতিয়া হলে আমাৰ এভাৰেজ ৱেটিং টাইমটো মিনিমাম হ'ব সো হেইমতে এভাৰেজ ৱেটিং টাইমটো যাতে মিনিমাম হয় আৰু প্ৰত্যেকটো কাম যাতে এফিচিয়েন্টলি হয় হেতু কাৰণে আমাৰ কি কৰা হয় CPU এটাই কৰিবলগীয়া কামবিলাক শিডিউল কৰা হয় that is called CPU scheduling এতিয়া আমাৰ CPU scheduling-ৰ বেসিক্যালি দুটা টাইপস আছে প্ৰথমটো হ'ল নন প্ৰিএম্পটিভ that FCFS that is first come first serve আৰু SJF shortest job first এনেকুৱা ধৰণৰ এলগৰিথম বিলাক থাকে আৰু নেক্সট হ'ল প্ৰিএম্পটিভ ইয়াত SJF shortest job first বা ৰাউণ্ড ৰবিন শিডিউলিং এলগৰিথম এনেকুৱা ধৰণৰ এলগৰিথমছ বিলাক থাকে এতিয়া প্ৰিএম্পটিভ আৰু নন প্ৰিএম্পটিভ মানে কি প্ৰিএম্পটিভ প্ৰসেস হেবিলাক যিবিলাক প্ৰসেস চলি থাকোতে বেলেগ যদি সেই প্ৰসেসটোতকৈ বেছি প্ৰায়োৰিটি থকা প্ৰসেস এটা যদি আহি যায় আগৰ প্ৰসেসটো ৰৈ পিনে যায় প্ৰশ্নকে অহা প্ৰসেসটোৰ কাম বা এক্সিকিউশন আৰম্ভ হয়
নন প্ৰিএম্পটিভ শিডিউলিং সেইটো যিটো শিডিউলিঙত এটা প্ৰচেছৰ এক্সিকিউশ্যন যদি আৰম্ভ হয় সেইটো শেষ নোহোৱালৈকে বেলেগ যিমানেই বেছি প্ৰায়ৰিটি থকা প্ৰচেছ নাহক কিয় সেইবিলাক এইটো প্ৰচেছ কমপ্লিট হোৱাৰ পিছতহে এক্সিকিউট হ'ব। এইখিনিতে আমি আমাৰ এই ভিডিঅ'টো শেষ কৰিছোঁ। এই CSE ইন আছামিজ চেনেলটোত আমি কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ টপিকবিলাক সহজ আৰু নিজৰ ভাষাত ডিছকাছ কৰোঁ। চ' এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।